কবিতাৰ শিৰোনাম বৰষুণ, কথা কৃষ্ণা স্বৰাজ, আবৃত্তি উপাসনা কোঁৱৰ। জোনবাইৰ প্ৰেমত বলিয়ান ল'ৰাটো অকল সি নহয়, প্ৰত্যেকজন অকলশৰীয়া প্ৰেমিকৰে প্ৰিয়। এবাৰ লগ পোৱাৰ হেঁপাহত সদায় নিমাত হৈ জোনবাইৰ বুকুত সপোন সিঁচে, স্তব্ধ হৈ যাব খোজে প্ৰতিটো প্ৰহৰ। কিন্তু মেঘৰ চকুত ঈৰ্ষাৰ জুই গুজৰি গুমৰি নিজৰ অৱস্থিতি উমান দিয়ে। কাৰণ জোনবাই হেনো তাৰ প্ৰথম প্ৰেম। আজি আকৌ কিবা হেৰুৱালে কোনোবা দুখে। মেঘে হয়তো ত্ৰিকোণীয়া প্ৰেমৰ প্ৰমোদ গণিছে। পিছে প্ৰেমৰ লগত বৰষুণৰ কি সম্পৰ্ক? অযথা খহি পৰে ওপৰৰ পৰা নেকি অৱচিন্তনৰ সম্ভেদ আনিছে? হয়তো যৌৱনৰ উন্মাদনাত বলীয়া হৈ উন্মুক্ত সম্ভোগৰ সপোন ৰচিছে, আৰু এওঁলোকৰ যুঁজ বাগৰত সপোন হেৰুৱাইছে একাংশই। অৱশ্যে বৰষুণ মোৰ বিৰোধী নহয়, কাৰণ বৰষুণ যাকে মোৰ মামৰে ধৰা পুৰণা স্মৃতিবোৰ ধৰুৱা কৰে, সজাগ কৰি তোলে একালৰ মৰমক। চেৰেকা চুবুৰীয়াকৈ মনত থকা একালৰ নাটকখনৰ সূত্ৰধাৰ হৈ পৰে বৰষুণ যাক। আৰু নিৰন্তৰ চকুলো হৈ বৈ ৰয়, কেৱল মাত্ৰ সাক্ষী হৈ ৰয় শীতানৰ আধা ভিজা গাৰুটো আৰু আপদীয়া বৰষুণ যাক।